নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা আপডেট ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে গম পায় যে মই যোৱা বছৰ ডিচেম্বৰ মাহত মানে 2024 ডিচেম্বৰত মই প্ৰায় 100 ভোট জলকীয়া পুলি এনেদৰে মই বস্তাত লগাইছোঁ। আপুনি নিশ্চয় দেখা পাইছে মই কেনেকৈ বস্তাত পুলিখিনি ৰাখিছোঁ আৰু এই পুলিখিনি মই ডিচেম্বৰ মাহত লগাইছিলোঁ। নিশ্চয় আপোনালোকে গম পায়, যোনে মোৰ ভিডিঅ' আগৰ চাইছে তেওঁলোকে নিশ্চয় গম পায়। আৰু আজি ভাবিলোঁ এটা আপডেট ভিডিঅ' লৈ আহোঁ, পুলিখিনি কেনেকুৱা হৈছে আৰু মই গোটেই পুলিখিনি আপোনালোকক দেখাম কেনেকুৱা হৈছে, পুলিখিনি কিমান আগবাঢ়িছে, গ্ৰোথ কেনেকুৱা হৈছে। আৰু এয়া দেখা পাইছে নিশ্চয় মই বস্তাত এনেদৰে মই ভোট জলকীয়া পুলিখিনি কৰিছোঁ। পুলিখিনি গ্ৰোথ মোৰ মতে খুব ভালেই হৈছে, কিন্তু মাজে মাজে 2-4টা পুলি অকণমান গ্ৰোথটো হোৱা নাই, যিহেতু তাহাঁতক আৰু অকণমান সময় লাগিব ভালদৰে বাঢ়োঁতেনে। আৰু মই অলপ ফুটছাই ছটিয়াই থৈছোঁ এই পুলিখিনিৰ ওপৰত, কাৰণ মই ৰাসায়নিক সাৰ ইউজ কৰা নাই। আৰু এই ফুটছাই ছটিওৱাৰ কাৰণটো হ'ল যে মানে এই পাতবোৰ দেখা পাইছে, আপোনালোকে নিশ্চয় দেখা পাইছে এই পাতবোৰ পোকে খাই দিছে। গতিকে সেইবাবে মই অলপমান ফুটছাই ছটিয়াই থৈছোঁ। আৰু দেখা পাইছে এই পুলিটো যে দেখিছে আপুনি, ইয়াৰ গ্ৰোথটো দেখা পাইছে বহুত ভালেই হৈছে। মাহত বহুত ভাল গ্ৰোথে আহিছে। আৰু যিহেতু অকণমান ঠাণ্ডা ছিজন ন, গতিকে অকণমান পুলিখিনি গ্ৰোথ হোৱাত অকণমান লেট হয়। আৰু কিছুমান পুলিটো অকণমান এইটো পুলি আপুনি মন কৰিব, এই পুলিটো চাওক দেখিছে পাতবোৰ অকণমান তেতেৰা নিচিনা হৈছে, মানে পোকে ধৰা নিচিনা হৈছে। গতিকে সেই বস্তুটোৰ কাৰণে মই আপোনাৰ ফুটছাইটো ছটিয়াইছোঁ। আৰু গ্ৰোথ ঠিকেই হৈছে মোৰ মতে, আৰু খুব কম সংখ্যক পুলি আপোনাৰ গ্ৰোথটো ভাল হোৱা নাই, যিহেতু তাহাঁতক আৰু অকণ সময় লাগিব আৰু অলপ যত্ন লোৱা তাহাঁতৰ প্ৰয়োজন আছে, সেইবাবে অকণমান দিন লাগিব। আৰু এয়া দেখা পাইছে মই আপোনালোকক সুন্দৰভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ পুলিখিনি। আৰু অলপ চলপ মই ৰাসায়নিক সাৰো ব্যৱহাৰ কৰিছোঁ। মানে এইবাৰ মই প্ৰথম ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ। মাটিখিনি মই প্ৰস্তুত কৰোঁতেনে কোনো ধৰণৰ ৰাসায়নিক সাৰ ইউজ কৰা নাই। আৰু এতিয়া মই পুলিখিনি যিহেতু অলপমান গ্ৰোথ হ'ব ধৰিছে, গতিকে কম পৰিমাণে মই অকণমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ, যাতে পুলিখিনি গ্ৰোথটো অকণমান সোনকালে আহে আৰু ভাল হয়। সেইবাবে মই অলপ কম পৰিমাণে ৰাসায়নিক সাৰ ইউজ কৰিছোঁ। আৰু এয়া দেখা পাইছে এনেকেদৰে মই সুন্দৰভাৱে গোটেই পুলিখিনি লগাই দিছোঁ। আৰু আপোনালোকৰ যদি মনত কিবা কুৱেশ্যন থাকে মোক সুধিব, মই জনাবলৈ চেষ্টা কৰিম ভোট জলকীয়াৰ ওপৰত। আৰু মই গোটেইখিনি পুলি আপোনালোকক দেখাই দিছোঁ গ্ৰোথ কেনেকুৱা হৈছে, কি হৈছে। আচলতে এই যে ভোট জলকীয়া পুলিবোৰ হয়, ইহঁতক যত্ন লোৱাৰ অকণমান মানে দৰকাৰ ভালদৰে, কাৰণ ইহঁতৰ বেমাৰ আজাৰ অলপ সোনকালে ধৰে। সিহঁতক প্ৰতিপাল অলপ বেছি কৰিব লাগে বেলেগ মানে জলকীয়াতকৈ। আৰু মাটিটোৰো কথা আছে, গতিকে মাটিটো ভালদৰে প্ৰস্তুত কৰিবলগীয়া হয়। অলপমান জেকি গ'লে মানে বেছি পানী পালেও সিহঁতৰ গ্ৰোথটো অকণমান কমি যায়। গতিকে যদি জোখতকৈ বেছি যত্ন লোৱা হয়, তেতিয়াও সিহঁতৰ গ্ৰোথটো ভাল নহয়। বহুত কথা থাকে ভোট জলকীয়াৰ ক্ষেত্ৰত, গতিকে আমি সকলোবোৰ কথা আলোচনা কৰি যাম। কুৱেশ্যন থাকিলে আপোনালোকে জনাব। আৰু আজি মই এটা আপডেট ভিডিঅ' লৈ আহিলোঁ যে মোৰ পুলিখিনি কিমান দূৰ আগবাঢ়িছে, কি হৈছে, এটা ভিডিঅ' বোলো আপোনালোকৰ বাবে আগবঢ়াই দিওঁ। আৰু মই ইয়াত দেখা পাইছে মই প্ৰায় 100 পুলি ইয়াত লগাইছোঁ। আৰু মোৰ আৰু 100 পুলি আগফালে আছে, মানে বেলেগ এটা জেগাত আছে। যিহেতু আমাৰ ঘৰত যিহেতু ঠাইৰ অভাৱ নাই, গতিকে সেইবাবে মই এটা জেগাত 100 পুলি ৰাখি দিছোঁ আৰু বেলেগ এফালে মই 100 পুলি লগাইছোঁ। তেনেদৰে মই প্ৰায় 200মান পুলি লগাইছোঁ। আৰু ইহঁতৰ যেতিয়া গ্ৰোথটো ভাল হ'ব, গছজোপা যেতিয়া ডাঙৰ হ'ব, গ্ৰোথটো ভাল হ'ব, তেতিয়া দেখায়ো ভাল লাগিব, চায়ো ভাল লাগিব।
গতিকে তেতিয়া মই এটা আপডেট ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম কেনেকৈ কিমান আগবাঢ়িছে। গতিকে এতিয়া মই প্ৰায় 1 মাহৰ মূৰত এটা আপডেট ভিডিঅ' আনিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। আৰু যদি আপুনি ভোট জলকীয়া খেতি কৰি আছে, আপোনাৰ গ্ৰ'থটো কেনেকুৱা হৈছে জনাব। কিবা সাৰ প্ৰয়োগ কৰিছে নেকি ভাল হ'বৰ বাবে সেইটো জনাব। মই সাৰ প্ৰয়োগ কৰা নাই, ইয়াত মই প্ৰায় জৈৱিকভাৱেই কৰিবলৈ চেষ্টা কৰিছোঁ আৰু অলপ কম পৰিমাণে মই একেবাৰে একদম ন্যূনতম আৰু অকণমান ৰাসায়নিক দিছোঁ, যাতে গ্ৰ'থটো অকণমান আহে সোনকালে। আৰু ভালেসংখ্যক পুলিৰ গ্ৰ'থ ভালে আহিছে, নিশ্চয় দেখা পাইছে, বহুত ধুনীয়া গ্ৰ'থেই আহিছে। এইবোৰ পুলি ভাল গ্ৰ'থেই আহিছে মোৰ মতে এইখিনি। আৰু অলপ ডাঙৰ হৈ লওক, আৰু অলপ দিনৰ পিছত মই ভিডিঅ' দিম যেতিয়া অকণমান ডাঙৰ হ'ব, গ্ৰ'থটো অলপ আহক। আৰু সাৰ মই আপোনালোকক জনাওঁ যে মই সাৰ প্ৰয়োগ কৰা নাই, যিহেতু মই জৈৱিকভাৱে কৰিছোঁ। আৰু এয়া দেখা পাইছে। আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এইখিনি মোৰ ভোট জলকীয়া পুলিখিনি, এইখিনি মই পুলি অলপ প্ৰস্তুত কৰি থোৱা আছে, এইখিনি লগাবলৈ আছেই। এইখিনি পুলি মই অতি সোনকালে মই লগাবলৈ চেষ্টা কৰিম, যিহেতু বেছি দিন হ'লে অলপ দিগদাৰ হ'ব। গতিকে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।